এয়া আমি এতিয়া জয় জগন্নাথ ডিলাৰটো পালোঁ আহি। গাড়ীবিলাক দেখোন দেখা পাই কনফিউজ হৈ যাওঁ, কোনখান লৈ যাওঁ কোনখান লৈ নাযাওঁ। ওকে, আমি ল'ব খোজাখন এইখনে জুপিটাৰ ক্লাছিক, বাট আমি কালাৰটো এইটো নলওঁ, বেলেগ কালাৰ এটা ল'ম। আমাৰ গাড়ীখন কিবা কিবি লগাই আছে, আমি এতিয়া ছাৰ্ভিচিং চেণ্টাৰটো চাওঁ। এইফালে ছাৰ্ভিচিং চেণ্টাৰ, এইটো হ'ল ছাৰ্ভিচিং চেণ্টাৰ। ইয়াত গাড়ীবোৰ ছাৰ্ভিচিং কৰিছে। এইফালে আছে অফিচাৰ চাগে এনেকুৱা। এইখন আপাচি ছাৰ্ভিচিং কৰিলে, এইখন ধুই আছে এতিয়া। ইয়াত চাওক গাড়ীৰ লাইন, বাপৰে ইমানবোৰ গাড়ী ছাৰ্ভিচিং, বাপৰে সেইখন চাওক, আপাচি দুখন চাওক, হেণ্ডেল নাই, মূৰা নাই। ইফালে এইটো কেছ কাউণ্টাৰ, ইয়াত কেছ লয়। আৰু ইফালে এইবিলাক কিবা কিবি কাম চলি আছে, এইফালে মানুহ বহি আছে। বাকী বাদ বাৰু, গাড়ীখন লোৱাটো হ'ল। এতিয়া গাড়ীৰ লগতে হেলমেট এটাও লাগিব, সেইটো লৈ আহোঁ যায়। হেলমেট এটা নালাগিব নেকি? এতিয়া মানে চাবিপাত দিব চাগে গাড়ীখনৰ, সেইকাৰণে বেকগ্ৰাউণ্ডত TVSটো ৰখাই লৈছে। এতিয়া ফাইনেলি এইখন আমি যাব পৰা হ'ল, এখন দিব এতিয়া। মাইনাটো যাব নেকি আমাৰ লগত? মাইনা যাবা নেকি? তুমি যাবানে? আমাৰ লগত যাবানে? নোযোৱা? গাড়ী ল'লে বোলে কিবা সন্মান দিব, গতিকে গামোচা এখন দিব আমাক, এজনক দিব আৰু। সেইটো কি কৰিছে বাৰু? নাম্বাৰটো উঠাই লৈছে। এইটো হ'ল দাদা, আপোনালোকে গাড়ী আঠখন যাই আহিব। অঁ, আঠে নাম্বাৰটো থাকিব লাগিবতো। বাপৰে বৰ বেলেগ চিষ্টেমত হৈছে নাম্বাৰটো। এইটো নাম্বাৰটো আৰু ইয়াত থকা নাম্বাৰটো এইটো ইয়াত উঠাই দিছে। এয়া এই গামোচাখন দিব আৰু তাকে। একচুৱেলি গাড়ীখন মানে বাইদেউৰ কাৰণে ল'ম, গতিকে বাইদেউ আছে আৰু বেকগ্ৰাউণ্ডত। এনেই ফিন্দুৰ নামতে হৈছে গাড়ীখন বাৰু। এয়া গাড়ীৰ চাৰিপাত দিলে, লগত কুস্তিবিলাক আছে আৰু। এতিয়া আৰু গাড়ীখন আমাৰ হ'ল, এতিয়া আমি আৰু যাব পাৰোঁ। যাম আৰু এতিয়া একো দেখা নাই ভাই, গাড়ী ল'লোঁ, সেইখন ল'লোঁ গাড়ী আমি এতিয়া যাওঁ আৰু।